ভক্তবৃন্দৰে মুখৰিত মুৰা দেৱালয় মা কামাখ্যা শক্তি মহাযজ্ঞ। অসমৰ বিভিন্ন ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিৰে মুখৰিত হৈছে ঐতিহ্যমণ্ডিত মুৰা দেৱালয় মা কামাখ্যা শক্তি মহাযজ্ঞস্থলী। নাম প্ৰসংগ পূৰ্ণহুতি যজ্ঞ অনুষ্ঠানত ভিৰ হৈছে ভক্তপ্ৰাণ ৰাইজ। দেৱালয়ৰ মুখ্য পূজাৰী গোপাল দেৱ শৰ্মা আৰু সমাজসেৱক হৰেণ বড়োৰ পৰিচালনাত ওদালগুৰি আৰু দৰং জিলাৰ দিহা নামতীসকলে যজ্ঞানুষ্ঠানস্থলীত নাম প্ৰসংগৰে ভক্তি ধৰ্ম সঞ্চাৰিত কৰি তুলিছে। আৰু আনফালে পূৰ্ণাহুতি যজ্ঞৰ মন্ত্ৰধ্বনিৰে ভক্তপ্ৰাণ ৰাইজৰ মন প্ৰাণ জোৰ কৰিছে। আজি দেৱালয়ৰ শক্তি মহাযজ্ঞলৈ বিভিন্ন প্ৰান্তৰ পৰা মানস কৰিব অহা ৰাইজৰ সৈতে মুৰা দেৱালয়ৰ শক্তি যজ্ঞস্থলী উত্তপ্ত হৈ পৰে। ওদালগুৰি জিলাৰ এই ঐতিহ্যমণ্ডিত ফাঁচ কামাখ্যা দেৱী অংশস্বৰূপ মুৰা দেৱালয়ত এক পৰম্পৰাগত চলি আছে যাগ যজ্ঞৰ বলি বিধান। মন্দিৰৰ পূজাৰী গোপাল দেৱ শৰ্মাই এই পূৰ্ণাহুতিৰ যজ্ঞৰ যেন BTC অসম তথা সমগ্ৰ ভাৰতবৰ্ষত কৰোনা মহামাৰী বিনাশ ঘটি দেশত শান্তি বিৰাজ কৰে তাৰে কামনা কৰে। এই মহাযজ্ঞৰ বিশেষ সংকল্প কৰোনা মহামাৰী নিপাত হওক আৰু বিশ্ব শান্তি প্ৰতিষ্ঠা হওক। আৰু এই কামাখ্যা মুৰাজলৰ আপোনালোকৰ পৰা জড়িত জনাওঁ যে মা কামাখ্যা এইখন দ্বিতীয় কামাখ্যা, গতিকে এই আমাৰ মহাযজ্ঞৰ পৰা সমস্ত বিশ্বৰ শান্তি প্ৰতিষ্ঠা হওক তাৰে মোৰ আজি সংকল্প সকলো জীৱৰ। এই প্ৰসংগত সমাজসেৱক হৰেণ বড়ো, 65 নম্বৰ কলাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক দুৰ্গা দাস আৰু মুৰা দেৱালয় পৰিচালনা সমিতিৰ সভাপতি হিতেশ্বৰ ডেকাই শক্তি মহাযজ্ঞৰ আজি অন্তিম কাৰ্যসূচীত সাংবাদিকৰ আগত কি ক'লে শুনোৱা হওক। এই মুৰা দেৱালয়, এই দেৱালয়ত আমাৰ আজি 6ষ্ঠতম এইটো শ্ৰী শ্ৰী কামাখ্যা মহাযজ্ঞ আমি এটা আয়োজন কৰিছোঁ। মই আশা কৰিছোঁ ইয়াতে ভক্তপ্ৰাণ মোটামুটি 5-6 হাজাৰ কম হোৱা নাই এতিয়ালৈকে। বিভিন্ন ঠাইৰ পৰা আমি জানিব পাৰিছোঁ বহুত দূৰ দূৰণিৰ পৰা ইয়াতে ভক্তগণ আহি আছে। মই আশা কৰিছোঁ এই শক্তি মহাযজ্ঞ, এই মহাযজ্ঞৰ জৰিয়তে আমাৰ যি মানৱ জাতি, এই মানৱ জাতিৰ যাতে আমি সকলো শ্ৰেণীৰ মানুহে মৰম চেনেহ আমি সমন্বয় ভাতৃত্ববোধেৰে আমি থাকিব পাৰোঁ সেইটো আশা কৰিছোঁ। লগতে যিটো আমাৰ কৰোনা মহামাৰী, বিশেষকৈ কৰোনা মহামাৰীয়ে মানৱ জাতিক যিটো কঙাল কৰি পেলাইছে, এই দুৰ্যোগ এইটো যাতে আমাৰ মষিমূৰ হয় তাকো আমি এই যজ্ঞৰ জৰিয়তে আমি আশা কৰিছোঁ। হয়, মই আজি বৰ সুখ অনুভৱ কৰিছোঁ যে সচৰাচৰ আমাৰ এনেকুৱা মন্দিৰ মছজিদ ইত্যাদিৰ দৰ্শনটো কম হয়। অকলে অকলে দৰ্শন কৰা বেলেগ কথা। আজি এখেতসকলৰ যিটো দিন, শুভ দিন, সেই দিনটোত ৰাইজৰ লগত ময়ো মুৰা দেৱালয়ত ইয়াত উপস্থিত থকাৰ সুযোগ পাই মই নিজৰে ভাল লাগিছে। আৰু লগতে মই যদিও এই দেৱালয়লৈ অহা নাছিলোঁ, ইয়াৰ আমাৰ যিসকল আমাৰ কৰ্মকৰ্তা আছে, মোৰ দলৰ কৰ্মকৰ্তা আৰু স্থানীয় কৰ্মকৰ্তাসকলে এই দেৱালয়খনৰ ঐতিহ্যৰ বিষয়ে মোক কৈছিলে আৰু কোৱা কাৰণে মই ইয়াত নহাকৈয়ে আমাৰ অসম দৰ্শনৰ যিখন প্ৰথম তালিকা তাতেই মই এই দেৱালৰ উৎকৰ্ষ সাধনৰ বাবে তেখেতসকলে সিদ্ধান্ত ল'ব ক'ত ধনটো ব্যৱহাৰ কৰিব। মই 10 লাখ টকা প্ৰথম তালিকাতে এখেতসকলক দিছোঁ। ইতিমধ্যে চৰকাৰৰ ওচৰ পাইছে। মই ভাবোঁ প্ৰথমবাৰ যিদিনাই অসম দৰ্শনত টকা পাব এখেতসকলেও একেলগে পাব আৰু সেই টকাৰে এখেতসকলে যিটো আটাইতকৈ প্ৰয়োজনীয় বিষয় সেইটো কাম কৰিব বুলি মই আশা ৰাখিম। আৰু এনেকুৱা অঞ্চলত এনেকুৱা যে এটা দেৱালয় আছে মই আগতে জনা নাছিলোঁ, গতিকে নতুন অভিজ্ঞতা এটাও হ'ল লগত। আমি যজ্ঞটো আজি 6ষ্ঠতম, আমাৰ 6ষ্ঠতম হৈ চলি আছে। আমি দেশৰ উন্নতি লগতে আমাৰ মন্দিৰটো উন্নতি, গাঁওখনৰ উন্নতি বা দেশত যিটো মহামাৰী কৰোনা চলি আছে সেই তাৰ পৰা পৰিত্ৰাণ পাবলৈ আমি এইবোৰ কৰি থাকোঁ।